নমস্কাৰ জ্ঞান দীপিকালৈ স্বাগতম জনাইছো। আজি মই লৈ আহিছো আসাম টেটৰ বাবে নতুন এটা ভিডিঅ' আৰু আগৰ ভিডিঅ'সমূহ যদি চোৱা নাই লিংক ডেসক্ৰিপচনত দিয়া আছে, আপোনালোকে চাই ল'ব পাৰিব। বলক তেন্তে পলম নকৰি আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্নটোত আছে প্ৰথম অসমীয়া চুটিগল্প লেখক কোন? অপচনত আছে লক্ষ্মীনাথ বেজবৰুৱা, যতীন্দ্ৰনাথ দুৱৰা, চন্দ্ৰকুমাৰ আগৰৱালা, হেমচন্দ্ৰ গোস্বামী আৰু শুদ্ধ উত্তৰটো হ'ব অপচন ক লক্ষ্মীনাথ বেজবৰুৱা। লক্ষ্মীনাথ বেজবৰুৱা হৈছে প্ৰথম অসমীয়া চুটিগল্প লেখক। ২ নম্বৰ প্ৰশ্নটোত আছে প্ৰথম অসমীয়া চুটিগল্প সংকলন কোনখন? অপচনত আছে ক গোলাম, খ পদুম কুঁৱৰী, গ সুৰভি, খ শৃংখল। শুদ্ধ উত্তৰটো হৈছে অপচন গ সুৰভি। প্ৰথম অসমীয়া চুটিগল্প সংকলনখন হৈছে সুৰভি আৰু এইখন ৰচনা কৰিছিল লক্ষ্মীনাথ বেজবৰুৱাই। ৩ নম্বৰ প্ৰশ্নটোত আছে প্ৰথম অসমীয়া ৰোমান্টিক কবিতা কোনটো? অপচনত আছে মমতাৰ চিঠি, প্ৰিয়তমাৰ চিঠি, নিয়ৰ, বনকুঁৱৰী। শুদ্ধ উত্তৰটো হৈছে অপচন খ বনকুঁৱৰী। বনকুঁৱৰী হৈছে প্ৰথম অসমীয়া ৰোমান্টিক কবিতা। ৪ নম্বৰ প্ৰশ্নটোত আছে প্ৰথম অসমীয়া ৰঙীন ছবি কোনখন? অপচনত আছে অৰণ্য, ৰামধেনু, ভাইটি, দীনবন্ধু আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন গ ভাইটি। ভাইটি হৈছে প্ৰথম অসমীয়া ৰঙীন ছবি। ৫ নম্বৰ প্ৰশ্নটোত আছে প্ৰথম অসমীয়া ছনেট কবিতা কোনটো? অপচনত আছে সুৰভি, বনকুঁৱৰী, প্ৰিয়তমাৰ চিঠি, বনফুল। শুদ্ধ উত্তৰটো হৈছে অপচন গ প্ৰিয়তমাৰ চিঠি। প্ৰিয়তমাৰ চিঠি হৈছে প্ৰথম অসমীয়া ছনেট কবিতা। ৬ নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ প্ৰথম অসমীয়া কথা কবিতাৰ ৰচক কোন? অপচনত আছে যতীন্দ্ৰনাথ দুৱৰা, হেমচন্দ্ৰ গোস্বামী, চন্দ্ৰকুমাৰ আগৰৱালা, লক্ষ্মীনাথ বেজবৰুৱা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন ক যতীন্দ্ৰনাথ দুৱৰা। প্ৰথম অসমীয়া কথা কবিতাৰ ৰচক হৈছে যতীন্দ্ৰনাথ দুৱৰা। ৭ নম্বৰ প্ৰশ্নটোত আছে প্ৰথম অসমীয়া গদ্য ৰচক কোন? অপচনত আছে কবিৰাজ চক্ৰৱৰ্তী, শংকৰদেৱ, বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য, লক্ষ্মীনাথ বেজবৰুৱা। শুদ্ধ উত্তৰটো হ'ব অপচন গ বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য। প্ৰথম অসমীয়া গদ্য ৰচক হৈছে বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য। বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্যক ভট্টদেৱ বুলিও জনা যায়। ৮ নম্বৰ প্ৰশ্নটোত আছে প্ৰথম অসমীয়া জ্ঞানপীঠ বঁটা বিজয়ী সাহিত্যিক। অপচনত আছে ৰীতা চৌধুৰী, লক্ষ্মীনন্দন বৰা, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, মামণি ৰয়ছম গোস্বামী আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন গ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। প্ৰথম অসমীয়া জ্ঞানপীঠ বঁটা বিজয়ী সাহিত্যিক হৈছে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। ৯ নম্বৰ প্ৰশ্নটোত আছে প্ৰথম অসমীয়া অনাতাঁৰ নাটক কোনখন? অপচনত আছে বিন বৰাগী, আশীৰ্বাদৰ ৰং, লিটিকাই, ভানুমতী। উত্তৰটো হৈছে অপচন ক বিন বৰাগী। বিন বৰাগী হৈছে প্ৰথম অসমীয়া অনাতাঁৰ নাটক। ১০ নম্বৰ প্ৰশ্নটোত আছে প্ৰথম অসমীয়া ছপা উপন্যাস কোনখন? অপচনত আছে ভানুমতী, মেৰী জীয়ৰী, লাহৰী, কেঁচা পাতৰ কঁপনি আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন গ লাহৰী। লাহৰী হৈছে প্ৰথম অসমীয়া ছপা উপন্যাস। ১১ নম্বৰ প্ৰশ্নটোত আছে প্ৰথম অসমীয়া চলচ্চিত্ৰ কোনখন? নিশ্চয় আমি উত্তৰটো সকলোৱে জানোৱে। উত্তৰটো হৈছে জয়মতী। প্ৰথম অসমীয়া চলচ্চিত্ৰখন হৈছে জয়মতী। ১২ নম্বৰ প্ৰশ্নটোত আছে প্ৰথম অসমীয়া চলচ্চিত্ৰ নিৰ্মাতা কোন? অপচনত আছে জাহ্নু বৰুৱা, জ্যোতিপ্ৰসাদ আগৰৱালা, ভূপেন হাজৰিকা, বিষ্ণুপ্ৰসাদ ৰাভা। উত্তৰটো হৈছে জ্যোতিপ্ৰসাদ আগৰৱালা। ১৩ নম্বৰ প্ৰশ্নটোত আছে প্ৰথম অসমীয়া ছনেট লিখক। অপচনত আছে লক্ষ্মীনাথ বেজবৰুৱা, যতীন্দ্ৰনাথ দুৱৰা, হেমচন্দ্ৰ গোস্বামী, হেমচন্দ্ৰ বৰুৱা। শুদ্ধ উত্তৰটো হৈছে অপচন গ হেমচন্দ্ৰ গোস্বামী। হেমচন্দ্ৰ গোস্বামী হৈছে প্ৰথম অসমীয়া ছনেট লিখক। ১৪ নম্বৰ প্ৰশ্নটোত আছে প্ৰথম অসমীয়া ছনেট পুথি কোনখন? অপচনত আছে ক কদমকলি, খ মালিতা, গ বনফুল, খ মালচ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন খ মালচ। মালচ হৈছে প্ৰথম অসমীয়া ছনেট পুথি আৰু এই ছনেট পুথিখন ৰচনা কৰিছিল হিতেশ্বৰ বৰুৱাই। ১৫ নম্বৰ প্ৰশ্নটোত আছে প্ৰথম অসমীয়া সাহিত্য একাডেমী বঁটা পোৱা পুথি কোনখন? অপচনত আছে য়াৰুইংগম, মামৰে ধৰা তৰোৱাল, মৃত্যুঞ্জয়, বনফুল। শুদ্ধ উত্তৰটো হৈছে অপচন খ বনফুল। বনফুল হৈছে প্ৰথম অসমীয়া সাহিত্য একাডেমী বঁটা পোৱা পুথি আৰু এই পুথিখন ৰচনা কৰিছিল যতীন্দ্ৰনাথ দুৱৰাই। ১৬ নম্বৰ প্ৰশ্নটোত আছে প্ৰথম অসমীয়া ঐতিহাসিক উপন্যাস কোনখন? অপচনত আছে ক লাহৰী, খ ভানুমতী, গ মিৰি জীয়ৰী, খ মৃত্যুঞ্জয় আৰু শুদ্ধ উত্তৰটো হ'ব অপচন খ ভানুমতী। ভানুমতী হৈছে প্ৰথম অসমীয়া ঐতিহাসিক উপন্যাস আৰু এই উপন্যাসখন ৰচনা কৰিছিল পদ্মনাথ গোহাঞি বৰুৱাই।
17 নম্বৰ প্ৰশ্নটোত আছে প্ৰথম অসমীয়া দৈনিক বাতৰি কাকতখনৰ নাম কি? অপশ্যনত আছে ক অৰুণোদয়, খ দৈনিক বাতৰি, গ নিয়মীয়া বাৰ্তা, খ আমাৰ অসম। শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ দৈনিক বাতৰি। প্ৰথম অসমীয়া দৈনিক বাতৰি কাকতখনৰ নাম হৈছে দৈনিক বাতৰি। 18 নম্বৰ প্ৰশ্নটোত আছে প্ৰথম অসমীয়া মহিলা ASSc বিষয়া কোন? অপশ্যনত আছে সুচিব্ৰতা ৰায়চৌধুৰী, পাৰুল দাস, ৰেণুকা দেৱী বৰকটকী, ছয়দা আনোৱাৰা তাইমুৰ। শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক সুচিব্ৰতা ৰায়চৌধুৰী। প্ৰথম অসমীয়া মহিলা ASSc বিষয়া আছে সুচিব্ৰতা ৰায়চৌধুৰী। 19 নম্বৰ প্ৰশ্নটোত আছে অৰ্জুন বঁটা লাভ কৰা প্ৰথম অসমীয়া খেলুৱৈ কোন? অপশ্যনত আছে ভোগেশ্বৰ বৰুৱা, মনালিছা বৰুৱা মেহতা, লাভলীনা বৰগোহাঁই, হিমা দাস। শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক ভোগেশ্বৰ বৰুৱা। ভোগেশ্বৰ বৰুৱা হৈছে অৰ্জুন বঁটা লাভ কৰা প্ৰথম অসমীয়া খেলুৱৈ। 20 নম্বৰ প্ৰশ্নটো অৰ্থাৎ আজিৰ শেষৰ প্ৰশ্নটোত আছে অৰ্জুন বঁটা বিজয়ী প্ৰথম অসমীয়া মহিলা কোন? অপশ্যনত আছে লাভলীনা বৰগোহাঁই, হিমা দাস, মনালিছা বৰুৱা মেহতা। শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক মনালিছা বৰুৱা মেহতা। প্ৰথম অসমীয়া অৰ্জুন বঁটা বিজয়ী মহিলা হৈছে মনালিছা বৰুৱা মেহতা। গতিকে আজিৰ ভিডিঅ'টো ইমানখিনিয়ে আছিল। ভিডিঅ'টো চাই কেনে পালে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব আৰু যিসকলে মোৰ চেনেলটোলৈ নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।